সকলোকে নমস্কাৰ জনাই মই নিহাৰিকাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চাওঁতে আমাৰ ৰূপালী জয়ন্তীৰ দিনটো আহি পালেহি। ৰূপালী জয়ন্তী উপলক্ষে আমাৰ গাঁৱৰ 25জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা 25খন পতাকা উত্তোলন কৰা হয়, লগতে শ্বহীদ তৰ্পণো অৰ্পণ কৰা হয়। আৰু এই কাৰ্যসূচীৰ সামৰণিৰ লগে লগে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয়। গধূলিলৈ 25 গছি বন্তি প্ৰজ্বলন কৰা হয় আৰু মুখ্য প্ৰজ্বলক হিচাপে বন্তি প্ৰজ্বলন কৰে আমাৰ গাঁৱৰ পশু চিকিৎসালয়খনৰ ডাক্তৰ জ্যোতিৰ্ময় দাদাই। বন্তি প্ৰজ্বলনৰ ঠিক পিছতে সাংস্কৃতিক মঞ্চ উদ্বোধন কৰা হয় আৰু সাংস্কৃতিক মঞ্চখন যিহেতু আমাৰ আইতাই দান কৰিছিলে, গতিকে আইতাক সম্বৰ্ধনাও জনোৱা হয়। ইয়াৰ পিছতে মৌকুঁৱৰী একক বিহু নৃত্য আৰু আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় আৰু সেইদিনাখনৰ ৰাতিৰ কাৰ্যসূচীৰ ইমানতে সমাপ্তি পৰে। ৰূপালী জয়ন্তী উদযাপনৰ উপলক্ষে আমাৰ সংঘই এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছিল। তাৰে ফলশ্ৰুতিত ৰক্তদান শিবিৰ এটা অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ পিছতে সাহিত্য প্ৰতিযোগিতাকে ভিতৰ কৰি বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ যায়। ৰাতিলৈ মুকলি বিহু উদ্বোধন কৰে আমাৰ আটাইৰে মৰমৰ প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাসদেৱে। মুকলি বিহু আৰু বিভিন্ন কলাকৌশলীয় নৃত্য প্ৰদৰ্শনৰ পিছতেই তৃতীয় দিনৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়। আজিলৈ ইমানেই। পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈ